North Peninsula at Pindang to the 7th FSLC Foundation there in City Dola Sig, that at least are put in the Pelan Ketchon Dola, Bim Clon like Banke, Commerti Sorum, Colonial of Daxidola, Kilogo is a middle of Jackatar, non duct to Muluk, episode court to answer that Mulukum Dola in Tum Criminal Parliament. Ini betul boleh dia betul boleh itu bangun sampai posisi. Foto li. So many release for aku keluar di bulan karena. Kalau kita bicara mon, itu lingkaran segmen apa pun, alo kimo, itu non nampon lobo, hala reception committee asal yang malam silang itu jorpon po, alam itu penal itu nampon lobo, na penal ka calendar kita tu. আপনারা লোকে এটো পাবলে লইছিলেন 1967 আপোনালোকে এটো স্টেট উইদিন স্টেট বা অসমক ফেডাৰেল ভিত্তিত পুনৰ্গঠন কৰি কেন্দ্ৰীয় চৰকাৰে আপোনালোকৰ কাৰ্বি সকলক এই স্টেট উইদিন স্টেট দিবলৈ লৈছিলে কিন্তু কেন্দ্ৰীয় চৰকাৰে সেইটো মানি লোৱাৰ পাছতো সেই সময়ৰ অসমৰ সেই সময়ৰ কংগ্ৰেছ চৰকাৰ আৰু অসমৰ জাতীয়তাবাদী নেতৃবৰ্গই ইয়াৰ বিৰোধিতা কৰাৰ কাৰণে 1967 পাবলগীয়া ষ্টেট উইদিন ষ্টেট আপোনালোকে নাপালে সেইটোৰ কাৰণে যুঁজি ইতিমধ্যে মেঘালয় ষ্টেট পাই গ'ল Meghalaya state পাই গ'ল 1967 কাৰ্বি আংলং আৰু উত্তৰ কাছাৰক মেঘালয়ৰ লগতে খাচিয়া আৰু গাৰো হিলছৰ লগতে একেলগতে ৰাখিছিলে আপোনালোকে ষ্টেট পাবৰ কাৰণে তেতিয়া গৈ আছিলে কিন্তু কবলৈ বেয়া যুগে যুগে দেখা গৈছে যে কাৰ্বি সকলে তেওঁলোকৰ অধিকাৰ পাওঁ পাওঁ অৱস্থাত আকৌ নোপোৱা হৈ যায় কেলে তাৰ কাৰণটো হ'ল আপোনালোকৰ বহু নেতাৰ 2 নম্বৰী ৰাজনীতি মই সেইকাৰণে আপোনালোকক ক'ব খুজিছো আপোনালোকে 244A পোৱাটো মোৰ বাহিৰে চাগে অসমীয়া মানুহে সাপোৰ্টে নিদিব ক'ব যে এইটো কেলে কৈছো বুলি ক'ব কিন্তু মই কওঁ যে আপোনালোকে 244A পাব লাগে আপোনালোকৰ কাৰণে সংবিধানত এটো লিখি থোৱা আছে আপোনালোকক সেই অধিকাৰ দিব লাগে এটো মই অকল কাৰ্বি মানুহৰ আগত বা কাৰ্বি আংলঙৰ মানুহৰ আগত কোৱা নাই মই এছেম্বলিটো এটো কৈ দিওঁ গুৱাহাটীটো কৈ দিওঁ শিৱসাগৰটো কৈ দিওঁ যে আমাৰ ইণ্ডিজিনিয়াছ ট্ৰাইবেল মানুহ কাৰ্বি সকলৰ লগত ডিমাচা সকল আৰু আজি নাগা মানুহ বহুত আহিছে ইয়াতে নাগা মানুহ আহিছে লোঠাও আহিছে আৰু লেংমাও আহিছে হয়নে নহয় আদিবাসী লোক আহিছে মই সকলোকে কৈছো যে কাৰ্বি আংলঙত 244A দিয়াটো মই সমৰ্থন কৰো এটা স্পষ্টকে সকলোৱে কৈ দিব পাৰে মোক কাইলৈ ক'ব যে ই ভিলেই ই কাৰ্বি বিলাকক স্বায়ত্ত শাসন দিবলৈ যায় এনেকে ক'ব ই হয় মোক গালি দিব কিন্তু মই একদম দৃঢ়তাৰে আপোনালোকৰ সন্মুখত কৈ গৈছো যে 244A মই সাপোৰ্ট কৰো আৰু সেইকাৰণে আপোনালোকে নো অটোনমাস ষ্টেট নো ৰেছ বুলি নো অটোনমাস ষ্টেট নো ৰেছ বুলি যেতিয়া স্লোগান দিয়ে তেতিয়া ময়ো একেলগতে আপোনালোকৰ হাতৰ মুঠি ওপৰলৈ তুলি একেলগতে কওঁ যে নো অটোনমাস ষ্টেট নো ৰেছ দেই এটো একদম স্পষ্টকে কৈছো অসমত আৰু কোনো মানুহে ইমান স্পষ্টকে এটো কথা ক'ব নোৱাৰে
মই খাটাংকে আপোনালোকক ক'ব পাৰোঁ হা মই কিন্তু আপোনালোকক এইটো ছাপোৰ্ট দিওঁ আৰু কোনোবাই মোক ভাল পালে বেয়া পালেও মই ফেডাৰেলিজমত বিশ্বাস কৰোঁ ফেডাৰেলিজমত মই বিশ্বাস কৰোঁ ক্ষমতা দিল্লীৰ হাতত নহয় দিছপুৰৰ হাতত নহয় জনতাৰ হাতলৈ আহিব লাগে এইটোত বিশ্বাস কৰোঁ আৰু সেইকাৰণে মই কাৰ্বিসকলৰ 244A ছাপোৰ্ট কৰোঁ এইটো ক্লিয়াৰিফাই সকলোকে কৰি দিছোঁ দেই ডিমাচাসকলৰ ক্ষেত্ৰতো একেই ছাপোৰ্ট কৰোঁ কিন্তু এটা কথা মনত ৰাখিব কোনো ৰাজ্য কোনো জিলা বা কোনো কেন্দ্ৰীয় শাসিত অঞ্চলত অকল এটা জাতি বসবাস নকৰে কাৰ্বি আংলঙতো অকল কাৰ্বি মানুহে বসবাস নকৰে কুকিয়ে বসবাস কৰে নগাই বসবাস কৰে লুথাই বসবাস কৰে ৰেংমাই বসবাস কৰে বড়োৱে বসবাস কৰে আহোমে বসবাস কৰে অসমীয়া ভাষী মানুহে বসবাস কৰে আদিবাসী মানুহে বসবাস কৰে আপোনালোকেও কিন্তু একেটা সময়তে প্ৰত্যেকটো জাতিক সন্মান কৰিবলৈ শিকিব লাগিব মই স্পষ্টকে একেটা কথাই কৈ দিছো স্পষ্টকে একদম কৈ দিছো দুটা কথা আপোনালোকে মনত ৰাখিছে চাগে যেনেকৈ মই আপোনালোকৰ গণতান্ত্ৰিক সংগ্ৰামক সমৰ্থন দিছো যে আপোনালোকে অধিক ক্ষমতা পাব লাগে আপোনালোকে ষ্টেট পাব লাগে 244A পাব লাগে একেটা সময়তে মই একেটা গণতান্ত্ৰিক কথা কৈছো যে কাৰ্বি আংলঙত পৃথিৱীৰ কোনো ঠাইতে অকল এটা জাতি বসবাস নকৰে আন যিবিলাক জাতি বসবাস কৰে তেওঁলোককো আপোনালোকে সন্মান সহকাৰে তাত বসবাস কৰিবলৈ অধিকাৰ দিব লাগে হয়নে যদি আপুনি বেলেগক সন্মান নকৰে তেতিয়াহ'লে আপোনাকো বেলেগে সন্মান নকৰিব হয়নে এইটো মনত ৰাখিব তাৰ বাহিৰে 100% আপোনালোকক আন সকলো কথাতে মই সমৰ্থন কৰোঁ 100%। এতিয়া 244A কোনে আনিব পাৰিব 244A তুলিৰাম ৰংহাঙে আনিব নোৱাৰে কেলে নোৱাৰে তুলিৰাম ৰংহাঙৰ ৰাজহাৰডাল এই ৰাজহাৰডালক কি বুলি কয় কাৰ্বি ভাষা কি বুলি কয় হা আমৈ এই আমৈটো তুলিৰামৰ এই আমৈটো এনেকা বেকা বুজিছেনে নাই তুলিৰামে হিমন্ত বিশ্ব শৰ্মালৈ ভয় কৰে হয়নে নহয় তুলিৰাম ৰংহাঙে নৰেন্দ্ৰ মোদীলৈ ভয় কৰে হয়নে নহয় আৰু তুলিৰাম ৰংহাঙে ট্ৰাইবেল মানুহ হৈও হিমন্ত আৰু নৰেন্দ্ৰ মোদীৰ ওচৰত চাৰেণ্ডাৰ কৰে হয়নে নহয় আৰু কোনো চাৰেণ্ডাৰ কৰা মানুহে কেতিয়াও অধিকাৰ কাঢ়ি আনিব নোৱাৰে কথাটো বুজিছেনে নাই কোনো চাৰেণ্ডাৰ কৰা মানুহে অধিকাৰ কাঢ়ি আনিব নোৱাৰে তুলিৰাম ৰংহাঙে কয়লাৰ পৰা পইচা খাব পাৰিব ৰাস্তাৰ নামত অহা পইচা আধা খাই দিব পাৰিব বুজিছেনে নাই আৰু আপোনালোকক কেতিয়াবা গাহৰি মাংস আৰু মদো খুৱাব পাৰিব কিন্তু তুলিৰাম ৰংহাঙে কেতিয়াও 244A কাৰ্বি আংলঙৰ মানুহৰ কাৰণে আনি দিব নোৱাৰে কথাটো বুজিছেনে নাই সঁচাকৈ বুজিছেনে নাই মই কাৰ্বি ভাষা নাজানো মই জনা হলে কাৰ্বি ভাষাত ক'লোহেঁতেন এইটো ক'ব পাৰিব লাগিছিলে কাৰ্বিসকল অসমৰ কলম্বাছ কোনে কৈছিলে বিষ্ণু ৰাভাই কৈছিলে বড়ো নেতা অসমৰ আটাইতকৈ ডাঙৰ বিপ্লৱী বিষ্ণু ৰাভাই কৈছিলে যে অসমখন প্ৰথমতে আৱিষ্কাৰ কৰিছিলে অসমৰ প্ৰথম মানুহ হ'ল কাৰ্বিসকল বুজিছেনে নাই মোৰ গুৰু বিষ্ণু ৰাভাই কৈছিলে বিষ্ণু ৰাভাই কৈছিলে যে অসমৰ প্ৰথম মানুহবিলাক হ'ল কাৰ্বি মানুহ আৰু সেই বিষ্ণু ৰাভাই কৈ যোৱা অসমৰ প্ৰথম মানুহ কাৰ্বি মানুহবিলাকক মই আজি এই ডোখৰত আপোনালোকে বহি থাকোঁতে এজনকে সুধিছিলোঁ
মহিলাবিলাকক সুধিছিলোঁ, মতা মানুহবিলাকক সুধিছিলোঁ, মই সুধিছিলোঁ যে আপুনি কি কৰে, চাকৰি কৰে নে অন্য কি? মই ইয়াত যিমান মানুহ লগ পালোঁ, যিমান মানুহ মই 100 মান মানুহক সুধিলোঁ, 100 মান মানুহে ক'লে যে আমি চবেই খেতি কৰোঁ নহ'লে হাজিৰা কৰোঁ। হয়নে? খেতি কৰোঁ নহ'লে হাজিৰা কৰোঁ, হয়নে? তাৰপিছত মই সুধিলোঁ যে আপোনালোকৰ ঘৰবিলাক পকা নে কেঁচা? মোক এজন মানুহে মাত্ৰ ক'লে যে আমাৰ ঘৰটো পকা। বাকী মই 100 জনৰ ভিতৰত এজন মানুহে পকা বুলি ক'লে, মোক 99 জনে ক'লে যে আমাৰ চবৰে ঘৰ কেঁচা। হয়নে? মই সুধিছিলোঁ যে আপোনালোকে কি পানী খায়? চৰকাৰৰ টেপৰ পৰা অহা পানী খায় নে ক'ৰ পৰা খায়? কৈছে আমাৰ পাহাৰৰ পৰা অহা পানী খাওঁ, জুৰিৰ পৰা। কৈছিলে যে আমি কুঁৱাৰ পানী খাওঁ আৰু দমকলৰ পানী খাওঁ, টিপৱেল বুলি কৈছিলোঁ মোক। টিপৱেলৰ পৰা খাই হয় এনেকে কৈ আছিলে মোক, হয়নে? তো আপোনালোকে চাওক, কাৰ্বি মানুহৰ দাঁতকেইটা চাওক, ভিতৰত চব কোলা কোলা হৈ গৈছে, কাৰণ আজিও কাৰ্বি মানুহে আইৰণ থকা পানী খাই আছে। অসমৰ আটাইতকৈ পুৰণি, অসমৰ আটাইতকৈ খিলঞ্জীয়া, অসমৰ আটাইতকৈ ভূমিপুত্ৰ মানুহবিলাকৰ ঘৰবিলাক যদি কেঁচা আৰু আটাইতকৈ পুৰণি মানুহবিলাকৰ যদি চাকৰি নাই, তেতিয়াহ'লে কাৰ চাকৰি আছে অসমত? হয়নে নহয়? যেতিয়ালৈকে কাৰ্বি আংলঙৰ প্ৰত্যেকজন মানুহৰ ঘৰ পকা নহ'ব, লেট্ৰিনটোত যেতিয়ালৈকে টাইলছ লগাব পৰা নহ'ব, যেতিয়ালৈকে প্ৰত্যেকৰ ঘৰত এখনকৈ 4চকীয়া গাড়ী নহ'ব, যেতিয়ালৈকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক দিল্লীত পঢ়ুৱাব নোৱাৰিব, আৰু যেতিয়ালৈকে মাক দেউতাকৰ বেমাৰ হ'লে দিল্লীত চিকিৎসা কৰিব পৰাৰ সামৰ্থ্য, এবিলিটি যেতিয়ালৈকে নাহিব, তেতিয়ালৈকে আপোনালোকে যুঁজি থাকিব লাগিব, সংগ্ৰাম কৰিব লাগিব, আন্দোলন কৰিব লাগিব। মই আপোনালোকক লিখি দিব পাৰোঁ, তুলিৰাম ৰংগন নহয়, দিছপুৰৰ বা দিল্লীৰ আটাইতকৈ ডাঙৰ দালালটোৱেও যদি ৭৭ বছৰ স্বাধীনতাৰ পাছত যদি কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ যদি CM হৈ থাকে, ৭৭ বছৰতো পকা ঘৰ পকা কৰি দিব নোৱাৰে, ৭৭০ বছৰতো পকা কৰি দিব নোৱাৰে, যেতিয়ালৈকে দিল্লী আৰু দিছপুৰৰ ওচৰত সিহঁতে আঁঠু লৈ থাকিব। হয়নে নহয়? একদম আজি কাঠৰদে একদম স্পষ্টকে কৈছে যে যদি তুলিৰাম ৰংগনক ভোট দিয়ে, যদি বিজেপিক ভোট দিয়ে, তেতিয়াহ'লে 2 টুকুৰা গাহৰিৰ মাংস খাবলৈ পাব, 1 গিলাচ চুলাই মদ খাবলৈ পাব, আৰু ইলেকশ্যনৰ সময়ত 100 টকা বা 200 টকা পাব। কিন্তু কেতিয়াও আপোনালোকে কেতিয়াও ভাল ঘৰ এখনত থাকিবলৈ নাপাব। হয়নে নহয়? এতিয়া আপোনালোক কাৰ্বি মানুহবিলাক, কাৰ্বি আংলঙত থকা ডিমাচা মানুহবিলাক, কাৰ্বি আংলঙত থকা কুকি মানুহবিলাক, কাৰ্বি আংলঙত থকা লুঠা মানুহবিলাক, ৰেংমা মানুহবিলাক আৰু আন জাতিৰ সকলো মানুহবিলাক তেতিয়াকে ধনী ক'ব পাৰিব যেতিয়া আপোনালোকে 244A পাব, নাম্বাৰ 1, আৰু 244A সেই মানুহৰ হাতত থাকিব লাগিব যি মানুহে জনতাৰ কাৰণে কাম কৰে, যি মানুহে দিছপুৰ আৰু দিল্লীৰ কাৰণে ATM হিচাপে ব্যৱহাৰ নহয়। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? এতিয়া কাৰ্বি আংলঙত কয়লা খান্দে, এতিয়া NC হিলছত কয়লা আৰু সুনীল খান্দে, কিন্তু কাৰ্বি মানুহ আৰু ডিমাচা মানুহে তাৰ ভাগ নাপায়। হয়নে নহয়? অকল খালি হিমন্ত আৰু নৰেন্দ্ৰ মোদীৰ দালাল কেইটামান, তুলিৰাম ৰংগনৰ নিচিনা দালাল কেইটামান টকা পায়, আৰু বাকী কাৰ্বি মানুহে অকল খালি সেই কয়লা ভাটিলৈ আহি থকা গাড়ীবিলাকৰ
অকল ধূলিবিলাকহে খাবলৈ পায় হয়নে নহয় হয়নে নহয় হয়নে নহয় হয়নে নহয় সেইকাৰণে APSLC-এ যি অট'নমাছ ষ্টেটৰ আন্দোলন আৰম্ভ কৰিছে এই অট'নমাছ ষ্টেটৰ আন্দোলনটোক আপোনালোকে শক্তিশালী কৰিব লাগিব APSLC-এ ইলেকশ্যনত জিকক বা হাৰক আন্দোলনটো বেছিকে আগবঢ়াই লৈ যাব লাগিব আৰু মই আপোনালোকক কথা দিছো আপোনালোকে যেতিয়া গুৱাহাটীলৈ যাব গোটেই কাৰ্বি আংলঙৰ মানুহকে আন্দোলন কৰিবলৈ দিছপুৰ ঘেৰাও কৰিবলৈ তেতিয়া আপোনালোকৰ লগত অসমীয়া মানুহৰ প্ৰতিনিধি হিচাপে মইও আপোনালোকৰ লগত আপোনালোকক যদি সীমান্তৰ পুলিচে গুলিয়াই তেতিয়াহ'লে মইও বুকু পাতি থিয় হ'ম এইকাৰণে মই APSCৰ চেয়াৰমেন APSCৰ সভাপতি APSLCৰ সভাপতি জনছ ইংতি কাথাৰ ডাঙৰীয়াক ক'ব খুজিছো অকল ইলেকশ্যনত লাগি থাকিলে নহ'ব ইলেকশ্যনত লাগি থাকক কিন্তু তাৰ লগে লগে ডাঙৰ বিশাল ৰাজনৈতিক সমাৱেশ আৰু ৰাজনৈতিক আন্দোলন আমি গঢ়ি তুলিব লাগিব যাতে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰ্বি আংলঙে 244A অধীনত ষ্টেট উইদিন ষ্টেট লাভ কৰিব পাৰে লাগে নে নালাগে 244A লাগে নে নালাগে ষ্টেট উইদিন ষ্টেট লাগে নে নালাগে যদি লাগে তেতিয়াহ'লে সকলো কাৰ্বি আংলঙত থকা সকলো জাতিৰ মানুহ একলগ হ'ব লাগিব কিন্তু মই এটা কথা স্পষ্টকে কৈ দিছো অকল কাৰ্বি মানুহ নহয় কাৰ্বিৰ লগতে আন কুকিকে ধৰি যিমান কাৰ্বি আংলঙত থকা জাতি জনগোষ্ঠীৰ মানুহ আছে সকলোকে ভাই ৰূপে দেখিব পাৰিব লাগিব আপোনালোকে পাৰিবনে নাই কিন্তু একেটা সময়তে কিন্তু মই এটা কথা কওঁ যে ইয়াত থকা অসমৰ ইণ্ডিজিনিয়াছ মানুহবিলাকক আপোনালোকে সকলোৱে মৰম কৰক আদিবাসী মানুহবিলাকক সকলোৱে মৰম কৰক কিন্তু বিজেপিৰ স্পন্সৰশ্বিপত বাংলাদেশৰ পৰা আহি হয়নে নহয় বেংগলৰ পৰা আহি কাৰ্বি আংলঙত যিবিলাকে মাটি দখল কৰিছে হিন্দুৱে হওক বা মুছলমানেই হওক কাকো কাৰ্বি আংলঙত কেতিয়াও এনেকৈ মাটি দখল কৰিবলৈ দিব নোৱাৰো হয়নে নহয় কাৰ্বি আংলঙৰ মাটি কাৰ্বি আংলঙত থকা মানুহৰ কাৰণে হয়নে নহয় কিন্তু কাৰ্বি আংলঙৰ মাটি বাংলাদেশৰ পৰা অহা আৰু পশ্চিমবংগৰ পৰা অহা হিন্দু মুছলমান মানুহৰ কাৰণে নহয় হয়নে নহয় গতিকে আপোনালোকে আপোনালোকৰ সেই আপোনালোকৰ মাটি দখল কৰি ইয়াত কিবা বাহিনী বনাইছে নহয় কি বাহিনী কি বংগ সেনা হা আৰে কাৰ্বি আংলঙৰ কাৰ্বি সেনা নেথাকি বংগ সেনা ওলাইছে ইয়াতে হা ইয়াত কাৰ্বি সেনা নেথাকি বংগ সেনা ওলাইছে ইয়াতে তো আপোনালোকে সকলোৱে সাৱধান হওক যে কোনো বংগ সেনা সংঘ সেনা কাৰ্বি আংলঙত থাকিব নোৱাৰিব কাৰ্বি আংলঙত থাকিব কাৰ্বি সেনা হয়নে নহয় কাৰ্বি আংলঙত থাকিব ইণ্ডিজিনিয়াছ সেনা হয়নে নহয় ভূমিপুত্ৰৰ সেনা ইয়াত কাৰ্বি মানুহ আৰু অসমৰ পুৰণি খিলঞ্জীয়া মানুহৰ অধিকাৰ থাকিব ইয়াত কেতিয়াও বিদেশৰ পৰা অহা মানুহৰ অধিকাৰ থাকিব নোৱাৰে হয়নে নহয় শ্ৰদ্ধেয় ৰাইজ মই 26 অক্টোবৰ তাৰিখৰ পৰা ঘৰলৈ যোৱা নাই অকল চাৰিওফালে অসমৰ চাৰিওফালে ঘূৰি আছো ঘূৰি মিটিং কৰি আছো আৰু মিটিং কৰি ৰাইজক এটাই কথা কৈছো যে 2026 চনত হিমন্ত বিশ্ব শৰ্মাক গাদিয়ে চাদিয়ে বান্ধি লৈ চকিয়ে টুকিয়ে বান্ধি লৈ ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগিবনে নাই আৰু লগতে যেতিয়া হিমন্ত বিশ্ব শৰ্মাক দলিওৱা হ'ব তাৰ লগত আৰু এখন সৰু চকী আৰু এটা মানুহক বান্ধি লোৱা হ'ব কোন বাৰু কাৰ্বি আংলঙৰ পৰা আৰু এটা মানুহক বান্ধি লোৱা হ'ব তুলিৰাম ৰঙাগক একেখন হিমন্ত বিশ্ব শৰ্মাৰ কাষতে থকা চকী এখনত হয়নে নহয়
বান্ধি লোৱা হ'ব আৰু অসমৰ চব মানুহবিলাকে কাৰ্বি ডিমাচা কুকি চব মানুহবিলাকে এনেকে ধৰি ব্ৰহ্মপুত্ৰলৈ এনেকে ধৰি মই সকলো ৰাইজকে ২৬ চনৰ নিৰ্বাচনত একো নেতাবৰ কাৰণে কেৱল আৰু কেৱল APHLCক ভোট দিবৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছো আৰু মই নিজে আহি ২৬ চনৰ ইলেকশ্যনত APHLCৰ কাৰণে কেম্পেইন কৰিম আপোনালোকৰ ঘৰবিলাকলৈ যাম আপোনালোকৰ গাঁৱলৈ যাম আপোনালোকৰ পাহাৰলৈ যাম আৰু কাৰ্বি আংলঙৰ পৰা তুলিনাম নামক পাহাৰৰ পৰা দলিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম হ'বনে হ'বনে নহ'ব আৰু ২ নম্বৰ কাৰ্বি সাহিত্য শাসিত পৰিষদটো কেইটামান দালালৰ হাতত এৰি দিয়াটো ভাল হোৱা নাই হয়নে নহয় এবাৰ কাৰ্বি সাহিত্য শাসিত পৰিষদ কাৰ্বি আংলং অট'নমাছ কাউন্সিলখন আমি অতি সোনকালে আমাৰ APHLCৰ হাতলৈ অনাৰ ব্যৱস্থা কৰিব লাগে সকলোৱে আমি এই ছাত্ৰ শাসিত পৰিষদখন আনিব লাগিব আৰু আনি লৈ এইখন কাৰ্বি মানুহ আৰু কাৰ্বি আংলঙত থকা মানুহৰ অধিকাৰৰ কাৰণে কামত খটুৱাব লাগিব তাকো দালালি কৰিবৰ কাৰণে এইখন এৰি দিব নালাগিব হয়নে নহয় ৰাইজ মই এটাই আশা ৰাখিম যে কাৰ্বি আংলঙৰ প্ৰত্যেকটো পৰিয়ালৰ ঘৰত বিশুদ্ধ খোৱা পানী হওক প্ৰত্যেকটো ঘৰ পকা হওক প্ৰত্যেকটো লেট্ৰিন টাইলছ লগাওক প্ৰত্যেক ঘৰ মানুহে চাকৰি পাওক মই ইয়াত সুধিছিলো হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে বোলে আমি খিলঞ্জীয়া মানুহৰ কাৰণে বহুত কাম কৰিছো মই ইয়াত গোটেই কাৰ্বি মহিলাবিলাকক সুধিছিলো আৰু সেইডোখৰতে মই ৰেংমা মহিলাবিলাকক সুধিছিলো বোলো আপোনালোকক অৰুণোদয় দিলেনে মই 100 জনীমান মহিলা সোধোতে 2 জনীয়েহে ক'লে বোলে মইহে পাইছো 2 জনীয়ে পাইছে 98 জনীয়ে পোৱা নাই বুজিছেনে নাই হয়নে নহয় তো গতিকে মই সকলোকে কৈছো যে যেতিয়ালৈকে প্ৰত্যেকজন কাৰ্বি আৰু কাৰ্বি আংলঙত থকা খিলঞ্জীয়া মানুহে মাটিৰ অধিকাৰ নাপাব মাটিত সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা নাপাব প্ৰত্যেকটো ঘৰত যেতিয়ালৈকে চাকৰি নহ'ব যে প্ৰত্যেকটো ঘৰ যেতিয়ালৈকে পকা নহ'ব প্ৰত্যেকজন কাৰ্বি মানুহে নিজৰ সংস্কৃতি যেতিয়ালৈকে বিৰদৰূপে জীয়াই ৰাখিবলৈ সুযোগ নাপাব তেতিয়ালৈকে কাৰ্বি ৰাইজে যুঁজ চলাই যাব লাগিব আৰু সেই যুঁজত অসমৰ কোনো নাথাকিলেও মই অখিল গগৈ আপোনালোকৰ লগত থাকিম কোনো থাকক নাথাকক মই নাজানো কিন্তু মই থাকিমে কাৰণ মই জানো যে কাৰ্বি অসমৰ প্ৰথম অসমীয়া কাৰ্বিসকল হ'ল অসমৰ প্ৰথম অসমীয়া মই যিমান অসমীয়া মোতকৈ বেছি অসমীয়া কাৰ্বিসকল অসমৰ মোতকৈ বেছিকৈ কাৰ্বিসকলৰ অধিকাৰ আছে এতিয়া কিন্তু কাৰ্বিসকলৰ বেছিভাগৰ ঘৰে কেঁচা কাৰ্বিসকলৰ ঘৰৰ অৱস্থা বেয়া মই আমাৰ অৰ্কিড পাৰ্ক নামৰ এখন অৰ্কিড পাৰ্ক আছে কাজিৰঙা অৰ্কিড পাৰ্ক তাত আমি বেম্বো ডান্স দেখুৱাওঁ আপোনালোকৰ কি লেটকং চং নে কি কয় লেটকং চং দেখুৱাওঁ হা বুজিছেনে নাই তাত গোটেই কাৰ্বি ল'ৰাই তাতে কমেও 70 জন কাৰ্বি মানুহে কাম কৰে 70 জন কাৰ্বি মানুহে কাম কৰে মই এতিয়া প্ৰত্যেকটো ল'ৰাকে চেষ্টা কৰি আছো যে আমাৰ অৰ্কিড পাৰ্কৰ পৰা পইচা দি চবৰ ঘৰকেইটা পকা কৰিবলৈ চেষ্টা কৰি আছো মানে মই ওচৰৰ কাৰ্বি গাঁওখনৰ যেতিয়া যাওঁ নহয় মইতো অসমত বহুত দুখীয়া মানুহ দেখিছো কিন্তু কাৰ্বি মানুহৰ নিচিনা ইমান দুখীয়া মানুহ মই দেখাই নাই কাৰ্বি মানুহৰ ঘৰ আৰু কাৰ্বি মানুহৰ পাকঘৰত একোৱেই নাথাকে আমাৰ পাকঘৰততো 1 মাহৰ কাৰণে দাইল আনি থওঁ 1 মাহৰ কাৰণে দাইল আনি থওঁ 2 মাহৰ কাৰণে নিমখ থাকে 5 মাহ মানৰ কাৰণে চাহপাত থাকে আপোনালোকৰ পাকঘৰততো একোৱেই নাথাকে একোৱেই নাথাকে একদম মানে এইফালে প্ৰথম আগফালে ৰৈ দিলে বেৰা ফাকে দিয়ে ঘৰটো চব ভিতৰটো দেখি থাকে আৰু পাকঘৰত কোন আছে কোন নাই দেখিয়ে থাকে হা আৰু বেছিভাগ বিচনাই বাঁহেৰে বনোৱা হা মোৰ ইমান বেয়া লাগে কাৰ্বি মানুহৰ ঘৰবিলাক দেখিলে
যে অসমত যদি আটাইতকৈ দুখীয়া জাতি আছে তাৰ ভিতৰত এটা জাতি হ'ল কাৰ্বি জাতি আৰু অসমত যদি আটাইতকৈ ধনী মানুহ আছে তাৰ ভিতৰত এটা হ'ল কাৰ্বি আংলঙৰ তুলিজাম ৰঙা হয় নে নহয় হয় নে নহয় হয় নে নহয় হয় নে নহয় লিডাৰকেইটা আটাইতকৈ ধনী মানুহকেইটা আটাইতকৈ দুখীয়া হয় নে নহয় এই লিডাৰকেইটাকো একদম কেতিয়াবা আৰু বা চান্স আহিব আমাৰ দিন আহিব হয় নে নহয় এনেকে কৰিব লাগিব সিহঁতক হয় নে নহয় সিহঁতক এনেকে কৰি ব্ৰহ্মপুত্ৰলৈ এনেকে দলিয়াব লাগিব হয় নে নহয় সেইটো নহ'ব ইহঁতি একদম লুটি পুটি খাই কাৰ্বি মানুহক বৰবাদ কৰি দিব হা গতিকে মই সকলোকে আকৌ এবাৰ কৈছো মই 3টা কথাই কৈ আছো এই সময়খিনিৰ ভিতৰত এক মই কাৰ্বিসকলৰ 244A ভাৰতৰ সংবিধানৰ 244 অধীনত ষ্টেট উইদিন ষ্টেটক সমৰ্থন কৰো আৰু এইটো সকলো কাৰ্বিয়ে পাব লাগে কিন্তু মই একেলগতে কৈছো যে কাৰ্বি মানুহে কিন্তু অনা কাৰ্বি মানুহ যি অসমৰ খিলঞ্জীয়া মানুহ তেওঁলোকক কিন্তু গালি চালি পাই থাকিলে নহয় মৰমত ৰাখিব লাগিব কাৰণ এখন ৰাজ্যততো অকল এটা জাতি নাথাকে নহয় হয় নে নহয় সব জাতিৰ মানুহক ৰাখিলে আপোনালোকে ৰাজ্য পাব ইয়াত যদি বেছিভাগ অনা কাৰ্বি মানুহে কয় যে কাৰ্বি আংলঙক চাহিত্য এখন নিদিব তেতিয়াহ'লে কেতিয়াও আপোনালোকক নিদিব চবকে মৰমত ৰাখিব লাগিব এইটো কথা বুজি ল'ব দেই এইটো কথা ভুল নকৰিব কেতিয়াও বুজিছে নহয় চবেই ক'ব লাগিব যে কাৰ্বি আংলঙত থকা আমাৰ মানুহক চাহিত্য এখন দিয়ক এনেকে ক'লেহে আপোনালোকে পাব বুজিছে নাই এইটো 1 নম্বৰ 2 নম্বৰ কথা আপোনালোকে তুলিৰাম ৰংহাঙৰ নিচিনা দালাল বিলাকক দলিয়াই পেলাব লাগিব আৰু আপোনালোকে জননীতি কাঠাৰৰ নিচিনা মানুহবিলাকক আনিব লাগিব হয় নে নহয় 26খন আসনৰ ভিতৰত কাৰ্বি আংলং আৰু ডিমা হাছাও 6খন আসনৰ ভিতৰত 6খন বিধানসভাৰ আসন APHLCৰ হাতলৈ আনিব লাগিব কাৰণ এতিয়া বিজেপিৰ পৰা যিকেইটা মানুহ গৈছে মই একেলগতে সেই MLA কেইটাৰ লগত বহি থাকো সেইকেইটাৰ মুখেদি মাতিবই লাগিব হয় নে নহয় আপোনালোকৰ কাৰ্বি আংলঙৰ MLA কেইজনে এটাও শব্দ বিধানসভাত নকয় নামাতে এটা মুখতে আঠা লগাই থৈ দিছে হিমন্ত বিশ্ব এনেকে টেপ লগাই দিছে এটা শব্দও নামাতে কাৰ্বি মানুহসকল হয় নে নহয় গতিকে আপোনালোকে এই শাসনটো বদলাব লাগিব কাউন্সিলটো আৰু লগতে বিধানসভাৰ আসনকেইখন এইবাৰ APHLCৰ কাৰণে আনিব লাগিব মই নিজেও আহিম আহিলৈ এইবাৰ ঘৰে ঘৰে থাকি কেম্পেইন কৰি এইবাৰ জিকাম আৰু 3 নম্বৰ যেতিয়ালৈকে অসমৰ 1 নম্বৰ অসমীয়া প্ৰথম অসমীয়া কাৰ্বি বিলাকৰ চবৰে ঘৰ পকা নহব চবৰে পানী বিশুদ্ধ নহব খোৱা পানী চবেই যেতিয়ালৈকে চাকৰি নাপাব তেতিয়ালৈকে অকল ষ্টেট উইদিন ষ্টেট পালে নহব যেতিয়ালৈকে সব মানুহ ধনী নহব তেতিয়ালৈকে সবে আন্দোলন চলাই থাকিব লাগিব আৰু ষ্টেট পোৱাৰ পাছত যদি জনশিষ্টি কাঠাৰেও ৰৈ দিয়ে তেতিয়াহ'লে আকৌ তাৰ পাছতো ৰাইজে আন্দোলন চলাই থাকিব লাগিব যেতিয়ালৈকে সব মানুহে ভালকে খাবলৈ নাপাব সবৰ ঘৰ যেতিয়ালৈকে পকা নহব সবে যেতিয়ালৈকে চাকৰি নাপাব সবে যেতিয়ালৈকে ধনী নহব সবে নিজৰ ল'ৰা ছোৱালীক যেতিয়ালৈকে দিল্লীত পঢ়াব নোৱাৰিব সবে যেতিয়ালৈকে নিজৰ মাক বাপেকৰ বেমাৰ হ'লে দিল্লীত চিকিৎসা কৰিব নোৱাৰিব সবৰ ঘৰত যেতিয়ালৈকে গাড়ী নহব তেতিয়ালৈকে আন্দোলন অব্যাহত ৰাখিব লাগিবই ৰাইজ হয় নে নহয় মই এইখিনি কথা কৈয়ে আপোনালোক সকলোকে ধন্যবাদ জনাইছো ইমান সন্ধিয়ালৈকে ৰাতিপুৱাৰ পৰা আহি ইমান সন্ধিয়ালৈকে আপোনালোকে ৰৈ থকাটোৱে প্ৰমাণ কৰিছে যে আপোনালোকে যুঁজিবলৈ সাজু হৈছে আৰু আপোনালোকে কোনো কথাতে বিচলিত নহয় সকলোকে আকৌ এবাৰ ধন্যবাদ কৃতজ্ঞতা সেৱা আৰু কাৰ্ডন যাচিছো ধন্যবাদ बहुत बहुत धन्यवाद जनाइছো sir and our respected sir John for having the space and allowing me the honor to share the stage with him. I belong with you as much as I belong with them. I love to be with you, and at the same time as a tribal youth from this region, we can win the world if we stand together. আমি পারিম না নাই সবে
মই মোৰ বন্ধু এখেতসকলৰ লগত বহুদিন ধৰি কথা বাৰ্তা কৰি আছো আমি কেনেকুৱা হৈ আছো মানুহ হিচাপে বৃহত্তৰ এই অঞ্চলৰ মানুহ হিচাপে আমাৰ স্বাস্থ্য কেনেকুৱা আছে আমাৰ জাতি মাটি ভেটিৰ খবৰ কেনেকুৱা সেই লৈ আমি আলোচনা কৰি আছো আৰু কাম কৰিব চেষ্টা কৰিছো কাৰ্যালয়ৰ মানুহে কৈছে আজি আমি ভালে আছো ভাল লাগিছে হয় আমি ভালে আছো বহু আক্ৰমণ হৈছে আমাৰ ওপৰত আজিলৈকে আমাক বেয়া হৈছে বুলি বেয়া কৰিব কোনো পৰা নাই পাৰিব নেকি আমাক নোৱাৰে কিন্তু বৃহত্তৰ ভাৰত ৰাষ্ট্ৰৰ ষড়যন্ত্ৰ there is a conspiracy to annihilate us but we as indigenous communities have withstood thousands of attacks on us and we shall withstand another attack and we shall come out police আমাৰ নদী পাহাৰৰ ওপৰত তেখেতসকলৰ মুখৰ পানী পৰিছে যেতিয়া দেখে আমাৰ ধৰ্ম সংস্কৃতি আমাৰ ভাষাৰ ওপৰত তেখেতসকলৰ আক্ৰমণ কৰিছে আৰু এই মুহূৰ্তত যদি আমি সবে একলগ নহওঁ তেতিয়া কিন্তু আমি বাচি থাকিব নোৱাৰিম এই সকলোবোৰ কথা আপোনালোকক খুব বিস্তাৰিত ৰূপত আমাৰ ইয়াত থকা সন্মানীয় We warn you, enough is enough. Now time has come. Now our young boys, young generation, we are now energetic. Now we have come to know. আমি গম পাইছো সময় আছে বন্ধ কৰি দিব পাইছে নহয় উকিলটো কয় ডাঙৰীয়া মোৰ চিনিয়ৰ কটন কলেজৰ মানুহজনে চিঞৰি চিঞৰি ৰাস্তাবোৰত ইমান কষ্ট কৰি পেলাই ওলাই আজি এমএলএ তাকো তেখেতক অত্যাচাৰ কৰি সলনা কৰায় আসামে সদায় তেখেতক এগৰীয়া কৰে সদায় গোটেইখিনি সপোনৰ নিচিনা তেখেতক এটেক কৰে আৰু তেখেতে ৰাইজৰ কাৰণে মাত মাতাৰ কাৰণে আজি প্ৰভুৱে তেখেতক শক্তি দিলে হয়নে নহয় আৰু নুৰিজ্যোতি গগৈ ডাঙৰীয়া আপোনাৰ finishing his education academic life as a student leader right of the high kelonja ami jete division kelonja your mukor pawo ar ami tribal kelonja hoile no কিন্তু tribal সদায় আমাৰ তেৰা সকলে চাইও কেতিয়াবা আমাৰ এই বামুণ জাতিয়ে আপোনালোকক গাঁৱলৈ যাওক go home tell one message BJP enough is enough বামুণ মানুহৰ আমি যদি হেণ্ডশেক কৰে সিহঁতে গাত দিব লাগে বুলি কয় আৰে বাবা ভোট লোৱাৰ সময়ত আইদেউ মাইদেউ ভাইদেউ বুলি কয় না আন্টি বুলি কয় না ভোট যেতিয়া বিজেপি ভোট বিচাৰি আহে আন্টি মামা বুলি কয় ঘিন কৰে ইনচাল্ট কৰে আৰু তুমি বাবা কেইটা আছে আমি মেজৰিটি হয় আমি ৰুল হয় আমি ৰুলাৰ হয় আমি খেতি কৰি আহোঁ মানে যিটো ৰেড হল মাইনিঙত যিটো এক্সিডেণ্ট হ'ল সেই এক্সিডেণ্টটো হোৱাৰ কাৰণে গম পালে যে ডিমা হাছাও এলেকাত এনেকুৱা ধৰণৰ কয়লাৰ অবৈধ খনন চলি আছে কিন্তু তাতকৈ বেছি ডাঙৰ অবৈধ খনন কয়লাৰ ইলিগেল মাইনিং চলি আছে কাৰ্বি আংলং চলাই আছে তুলিৰাম ৰংহাং বাহিনীটোৱে সেই কাৰ্বি আংলঙত চলাই থকা যি অবৈধ কয়লা খনন অবৈধ কয়লাৰ যে মাইনিং এই মাইনিংটো বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ কয়লা খনন এইটো বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু এইটোৰ ওপৰত CBI এনকুৱাৰী দিবৰ কাৰণে দাবী জনাইছোঁ আৰু মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যাতে অসমত কাৰ্বি আংলঙত চলি থকা যি অবৈধ কয়লা খনন তাৰ ওপৰত CBI তদন্ত দিয়া হয় আৰু অনতিবিলম্বে ইয়াৰ যি অবৈধ কয়লা খনন আছে তাক বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু কিবা আছে কাৰ্বি মানুহৰ মূল যিটো দাবী যে ভাৰতৰ সংবিধানৰ 244A লাগে আমি সেই দাবীটোক সমৰ্থন কৰোঁ যে কাৰ্বিসকলৰ অধিক স্বায়ত্ব শাসন লাগে কাৰ্বিসকল অসমৰ আটাইতকৈ পুৰণি অসমীয়া প্ৰথম অসমীয়া অসমৰ কলম্বাছ বিষ্ণুৰা ভাই কৈ গৈছে যে অসমৰ কলম্বাছ প্ৰথম অসমীয়া কাৰ্বিসকলেই যদি অসমত যদি স্বশাসন নাপায় নিজে নিজক শাসন কৰাৰ অধিকাৰ নাপায় তেতিয়াহ'লে কোনে পায় গতিকে 244A মই ছাপোৰ্ট কৰোঁ
আৰু 244A কাৰণে হোৱা সকলো সংগ্ৰামত আমি অংশগ্ৰহণ কৰিম অতি সোনকালে কাৰ্বি আংলঙৰ পৰা তুলিৰাম ৰংহাং বাহিনীক খেদোৱাৰ ব্যৱস্থা কৰিব লাগে কাৰণ কাৰ্বি আংলঙৰ ৰাইজৰ যি মূল 6 শিডিউলৰ যিটো স্পিৰিট সেই স্পিৰিটটো তুলিৰাম ৰংহাং বাহিনীয়ে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বন্ধকত দি দিছে দিল্লীৰ ওচৰত বন্ধকত দি দিছে গতিকে অতি সোনকালে কাউন্সিলৰ যি ইলেকশ্যন হ'ব এইবাৰ ইলেকশ্যনত আমি বিজেপিক হৰুৱাব লাগিব বিজেপিয়ে কাৰ্বিসকলৰ অধিকাৰ কাঢ়ি লৈছে APHLCক আমি জিকাব লাগিব জন ইণ্টিকাথাৰক আমি ইয়াতে শাসন দিব লাগিব আৰু লগতে আমি স্পষ্টভাৱে কৈ দিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনত আমি সৰ্বতোপ্ৰকাৰে সহায় কৰি ইয়াত বিজেপিক হৰুৱাই APHLCক জিকাবৰ কাৰণে আমি সকলোৱে কাম কৰিম মই নিজেও তাৰ কাৰণে খাটিম মই এই মুহূৰ্তত আজি APHLCৰ প্ৰতিষ্ঠা দিৱসত তেখেতসকলক আদৰণি জনাইছোঁ শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু কাৰ্বিসকলৰ এই সংগ্ৰাম আগুৱাই লৈ যাবৰ কাৰণে মই আশীৰ্বাদ দিছোঁ মই মানে কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ এই দুইটা হিমন্ত বিশ্ব শৰ্মাই আমাৰ দিছপুৰে মানে সদায় ATM হিচাপে ব্যৱহাৰ কৰি আহিছে এই দুটা একদম ATM আৰু যেতিয়াই দৰকাৰ হয় তাৰ পৰাই পইচাটো মাৰে যেতিয়াই দৰকাৰ হয় সেইটো কৰে গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ ATM ৰূপে আমাৰ কাৰ্বি স্বায়ত্তশাসিত পৰিষদক আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদক ব্যৱহাৰ কৰিবলৈ কেতিয়াও দিব নালাগে তুলিৰাম ৰংহাঙৰ আৰু দেবুলাল গাৰোৱাৰ এই যিটো জাতিদ্ৰোহী তেওঁলোকৰ নিজৰ জাতিৰ প্ৰতি যি অন্যায় সেই অন্যায়টো আমি সকলোৱে বিৰোধিতা কৰিব লাগে মই আকৌ এবাৰ এটা কথা কৈছোঁ যে আমি 244A ছাপোৰ্ট কৰোঁ কিন্তু কাৰ্বি আংলঙত থকা কাৰ্বি ৰাইজে অন্যান্য খিলঞ্জীয়া মানুহক ইয়াত কিন্তু অধিকাৰ প্ৰদান কৰিব লাগে এখন ৰাজ্য এখন ঠাই কেৱল এটা জাতি মানুহ বসবাস নকৰে কাৰ্বি আংলঙতো অকল কাৰ্বিসকল বসবাস নকৰে অন্য যি খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে তেওঁলোকৰ প্ৰতিও সমান অধিকাৰ আৰু সমান মৰ্যাদা তেওঁলোকে পোষণ কৰিব লাগিব সেইটোৰ বাহিৰে বাকী চব আন্দোলনতে মই তেওঁলোকৰ লগত আছোঁ তেওঁলোকে সেইটো খালী কৰি দিব লাগিব বেলেগ হয় মানে কাৰ্বি আংলঙত PGR আৰু VGRত বাংলাদেশৰ পৰা অহা আৰু পশ্চিমবংগৰ পৰা অহা কিছুমান বাংলাদেশী আৰু বেংগলী মানুহে তেওঁলোক মুছলমানেই হওক বা তেওঁলোক হিন্দুৱে হওক PGR VGRবিলাক যিধৰণে দখল কৰিছে এইটো কেতিয়াও মানি ল'ব নোৱাৰে কাৰ্বি আংলঙত থকা PGR VGR আৰু ইয়াৰ ভূমিভাগ সম্পূৰ্ণৰূপে ইয়াৰ কাৰ্বি মানুহৰ আৰু ইয়াত বসবাস কৰা থলুৱা মানুহৰ গতিকে এই অঞ্চলবিলাকত এনেকুৱা ধৰণে বাহিৰৰ পৰা অহা বিশেষকৈ বাংলাদেশীবিলাকৰ হাতলৈ যোৱাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু ইয়াত বংগসেনা খোলাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ কাৰ্বি আংলঙত বংগসেনা এইটো কেতিয়াও মানি ল'ব পৰা বস্তু নহয় কাৰ্বি আংলঙক অতি সোনকালে বংগসেনাক নিষিদ্ধ ঘোষণা কৰিব লাগে থেংক ইউ